এই ৰ এই মাৰিবি এজন দেই এই ৰ এই এই ভাঙে কাজিয়া খান তোৰ চাই থাকা এই আগৰ বাৰতকৈ সৰু সৰু তেৰি তই কি বেপাৰী কি বন্দবস্ত কৰিছে নে তই বন্দোবস্ত তই মাছি আছে মোনা চোনা লৈ আছো তই বন্দোবস্ত কি কৰিম আগৰবাৰ নিছুই আগৰ বাৰত দামত নহয় বেয়া আগৰবাৰ 30 টকাকে পাল্লা নিছো 30 টকাকে ধৰবি অলপ দাম 30 টকা কমছি চাৰো হয় বানপানী গোটা চব্জিৰ গাছ মৰি গৈছি চাৰো হয় বুজি পাইছা 30 টকা পাল্লা 6 টকা কেজি সেইকাৰণে বজাৰত দুনিয়াৰ চব্জি গিলা উলিয়াইছে অমিতা কাবই নুসুধাই নুসুধে যে কে নিবি আহিছে তই যে এগিলা বাদ দি যা 30 টকা দিছো 40 টকা দিম যা নেদাও 40 টকা হলি 8 টকা কেজি পৰিল গুৱাহাটীত 1 কেজি অমিতা 40-50 টকাত বিক্ৰী কৰা এটা মোটা 8 টকাকে নিবি আহিছে তই এতিয়া 40ত নহয় নেদাও তো মই 40 কে দিমে কথা কবা আহিছে নহয় যদি যাও হেন্দৰ চিন্দেল গাছৰ এই ভাঙি পচি বোলে নহয় যা শুনছা নহয় যা চব্জিৰ বৰ অভাৱ যায় এতিয়া কেই টকা দিবি অমিতা লাগছিলে অমিতা এই কৰবে আছে মই হেৰি কৰি আছো দৰে আছো দামটো মৌ দৰম হা মৌ দৰম ন মই এটা লগত বন্দোবস্ত কৰি আছো তই আকৌ ওপৰ পাত কিয় জাপ দিছে মই কিয় ওপৰত কৰিম হে কিয় আপনিও বেপাৰী ময়ো বেপাৰী বেপাৰী হলেও মই বন্দোবস্ত কৰি আছো না না ই গৃহস্থ ৰ ৰ ৰ ৰ ৰ ৰ ৰ ৰ অমিতাৰ গাছ হৈছে এৰ আপনি কেনেকে কথা কয় এই ৰ এই তই কি দাম দিছা মই 40 গেলি গেছো পাল্লা পাল্লা তই কি দাম দিবি তোক কিমান লাগে মই 100 টকা কৈছো পাল্লা 20 টকাকে পৰিল কেজি মাথাটো গেছি নেকি কে 100 টকা পাল্লা দি অমিতা কিনি কিনে বেপাৰ কৰিম মই কেই টকা দিবি তই ই কিমান দিছি 40 অ মই 45 টকাৰ ওপৰত দিবা নোৱাৰো এই দুকু নেদাও যা যা ই 40 দিছে মই 5 টকা বেছি দিছো নহয় নহয় 5 টকা বেছিত মই বেপাৰ নকৰো নেবাছো মই তোৰ থাকি মই নাপলো নে সঠিক দাম কুবাই দিম মই কুবাই দিম বুলি কৰিছো সদায় তও বেপাৰী ময়ো বেপাৰী মই কোনোবা এটা বেপাৰীৰ লগত বন্দোবস্ত কৰি থাকোঁতে আগবাঢ়ি নাবি বুলি কৰিছো মোক জানা নে কুবাই দিম বুলি কৰিছো মই কি কথা কলে তোৰ অমিতাৰ গাছ যাৰে নহয় মই এটা বেপাৰী হয়নে নহয় তোৰ পাই মই অমিতা নিছো নে নাই নিশ্চয় সেনেকে কিয় কবা সাহস পালাক মই সেইগিলাখান নাজনো ভাই মীমাংসা কৰি লও ই আগতে আহিছি তোৰ গাছ কি সেনেকে কবা সাহস নহয় ই আগতে আহিছি সেইটো কথা হয় দামে দৰে আমাৰ দূৰো মিলে নাই বুজি পাইছা তহঁতেতো মীমাংসা কৰি লও মই সেইটো মাজত নোসোমাও দে মই 40 টকা দিছো ই নানে যা ইয়াৰ পাৰবো নেকি নেদবি দেই মই আগে বন্দোবস্ত কৰিছো কিন্তু আও ৰাতি গাছ কাটি পেলাম কিন্তু মই কৈ দিছো দে ই বাদ দি এতিয়া মই নেদাও ই 45 দিছি তই কেই টকা দিবি তই ওপৰত ক আৰু কি 45 লবি তথাপিতো মই নিম না 45 পাৰলাই চাওক আৰু। না 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 এই ৰ মই এটা কথা কওঁ ৰচোন 45 টকা নহয়, নহয়, নহয়। মই দিছো মই আগে আছো বন্দোবস্ত কৰিছো তই 40 টকা দিছা তই আহাৰ কাৰণে 5 টকা বাঢ়িল নে এই থৈচোন থৌ তৰ্ক কৰিবি আহা তই মোক এই মই এটা কথা কওঁ কে এনে বেপাৰ কৰিছে কে এনে বেপাৰ কৰিছে হে? বুঢ়া হৈ গেল চুলি পকি গেছি মোৰ জানা নে এই শুন এই শুন বাদ দি 45 টকাও দিছা ইও দিছি মই 45 দুকু নেদাও কোনি তাত তই ওপৰত দিবা পাৰা কও যা মই আৰু 1 টকা বেছি দিম যা 1 টকা হলেও বেছি দিছো যা এই সেইগিলাখান দামত মই নেদাও এই 50 টকা দিমে 50 টকা দিম 50 দিব বোলা ই 50 টকা দিম পাৰ অমিতা পাৰ এই ৰ এই ৰ মই কিন্তু আগে আছো দেই কিন্তু চাবি কিন্তু মই কৈ দিছো এই তহঁতে মোক কাজিয়া লগাই দিম কিন্তু মই বিভূত দি ফেললি দুখ তহঁতে মোক শুনছা? কেনেকুৱা কাম কৰাকে মই দুকু আগে নেদাও আছো দাম বাঢ়ে ই আছে নিয়া নাই কিন্তু এইটো কথা জানবি মই নিম এই 50 টকা লও নেওনে নে সি গম পাব মই 50 নেদাও নহয় আও কি কথা কয় নেদাও তো 10 টকা কেজিত কোনোবা অমিতা বিক্ৰী কৰিব ঐ শুন এটা কথা শুন মই কওঁ কিবা কিতনিব মই নগদ পইচা দিম 40 কেই ধৰ তই লওঁ পইচা লওঁ নাই নহয় কিয়া? মই নহয় মোটাটো পইচা আছে তাত তাতে আছে। নহয় এই পিপলে কামালিলাকে মোক ৰন্ধে বাপা শাস্তি দিবে মাতি আনিছে নেকি একে মোনা চোনা ঐ চাই ঐ পইচা লওঁ ঐ তাৰ পইচা নাই মই পইচা দিম তহঁতে মই কাজিয়া কৰি থাকো মই যাওঁ ঘৰত যাওঁ পইচা লওঁ যাব লাগব এই অমিতা লৈ নাই মই 40-50 নেদাও মই নেদাও 40-50 নেদাও দেই এই 55 টকা দিছো যা লাষ্ট 55 দিছো এই 55 দিছে যা তথাপিতো মই চেলেঞ্জ 60 টকাকে দিম লওঁ পইচা লওঁ পাৰ লওঁ থৌ তোৰ 60 টকা আৰু কিমান উঠাই দি দাম 70 দিছো দেই হা 70 মই 80 দিছো 80 মোক লাগে 90 90 এই 90 দিছে মই নৰো দে আৰু হা 90 দিছে
তই নৰা কিমান লাগে তোক অ কি 90 দিছি শুনছে আকৌ তই যা 100 কে দিম পাৰ এই 100 দিছি এই এখন কি ঘৰত নিলাম বাচ্চা নেকি এনেকে যে বাৰে থাকবো তহঁতে মোৰ অমিতা দালতকে খাওঁ কামৰা লৈ গৈছে গাঁৱত বেলেগ অমিতা নাই কাৰো গাড়ী ভাড়া কৰি থৈছে নেকি নিলাম বাচ্চি বোলো 1 লাখ 2 লাখ বাদ দি তই কিমান দিবি কওঁ সাধাৰণ অমিতা গিচাৰ কাৰণে তোৰ ইমান বাহাদুৰি তোৰ তই বাদ দি কিমান দিবি 100 দিছি এনেকে দাম ওপৰত তই কিয় বাৰে থাকা ঐ হা 110 দিম পাৰ 110 দিছি এই যাও নেকি থামান করতে ৰ আশীটা লৈ আহ। মীমাংসা কৰিবে দি এই 110 দিছি কি কৰিবি তই মই 110 দিছো দেই এইটো ওপৰ পাত নকৰবি কিন্তু। এর পর চাপা দিছো যাও বুলি এই ৰ বুলি এই কিয় এনেকা কাজিয়া লৈ গৈছে এই ক'ত দিম এই ৰ এই মাৰিবি এজন এই ৰ এই